वेलकम बैक टू माई चैनल। मैं बंदना आप लोग सकलोके बंधुस लाइफस्टाइल स्वागतम जानाइছো। सो আজি हाजिक আছে এতিয়া বিয়ালে যাবলৈ ওলাইছো। सो বিয়া খাওঁগে বছৰটো প্ৰথমখন বিয়া। सो চাই দিও ভিডিওটো শেষলৈকে। सो गाइस বিয়া খাবলৈ বেটাৰী ৰিক্সাত গৈ আছো। হাই আমি দুজনী পাবি আতিয়া মই চাই লওঁ। खाना खाई ভাল লাগিলে বিয়া খাই তোমাক কেনেকুৱা লাগিলে মজা লাগিলে পুৰা ৰসকে ৰঙিলি বগিলি হৈ আহিছে চালি গাইস ইমান ঠাণ্ডা পৰিছে মোৰ বাপৰে বহুত ঠাণ্ডা লাগিছে এই গুৱাগে কো ঠাণ্ডাই লগা নাই ৰীল বনাই ঘূৰি ফুৰিছে এফালে আৰু মোৰ তলত ৱাৰ্মাৰ পিনি আছে তথাপিতো মোৰ ইমান বেছি ঠাণ্ডা আৰু সবেই মোক ইমান শকত হৈছে ঘৰ আহি পালোহি সবে মোক কৈছে তুমি শকত হৈছা তুমি বহুত শকত হৈছা আগতকে বহুত শকত হলা কেনেকৈ ক্ষীণাও মই আপোনালোকে কওকচোন কমেণ্টত জনাব ইমান ঠাণ্ডাত চুৱেটাৰ দি পিনাকে গৈ বিয়া খাব নোৱাৰি দেই মই তলত ৱাৰ্মাৰ পিন্ধি আছোঁ চ' মে বি বেছিকৈ শকত লাগিছে চাগে কিন্তু শকত অলপ হৈছোঁ কিনাব লাগিব যিহেতু লগৰজনী বিয়া আছে চ' ভাল লাগে চ' বিয়া খালোঁ আৰু বছৰটো প্ৰথমখন বিয়া চ' আপোনালোকে কাৰ বিয়া খাইছে কেনেকৈ সাজিছে কি কৰিছে মোক টেগ কৰিবচোন ইনষ্টাগ্ৰামত মই চাম কেনেকুৱা লাগিছে কমেণ্ট কৰিম ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰিছোঁ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব ঠিক আছে বাই বাই